নমস্কাৰ ৰাইজ, আজি শনিবাৰ এইমাত্ৰ উঠিলোঁ খালি আৰু আপোনালোকে চাগে এইটো ভিডিঅ' অহা সপ্তাহ মানেহে দেখিব, বাট আজি পূজা হয়। চ' হেপী দুৰ্গা পূজা। আজি আকৌ মই যাব লাগে ভাস্কৰৰ ঘৰত, কাৰণ মই লাষ্ট টাইম যেতিয়া ভাস্কৰৰ ঘৰত গৈছিলোঁ তাৰ পৰা মই হেৰিখন লৈ আহি গ'লোঁ, তাৰ RC খন লৈ আহি গ'লোঁ ঘূৰোতে, এতিয়া আকৌ দিব যাব লাগে। আৰু বেংগলোৰত বেয়া ঠাণ্ডা মানে, টেম্পাৰেচাৰ ইজ 22 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু পূৰা আকাশ মানে একদম আন্ধাৰ আন্ধাৰ হৈ আছে। চ' মই যদি ভাস্কৰৰ ঘৰত যাওঁ তেতিয়াহ'লে চাগে বৰষুণ আহি যাব। ভাস্কৰ উঠিছা? উঠিলা? কি এতিয়া আহিম নে কি দেৰিকৈ আহিম? মোৰ কিন্তু লাগিব বে, আধা ঘণ্টা 1 ঘণ্টামান লাগিব। ছাৰ মই ৰেডি হৈছোঁ যেনিবা। ঠিক আছে, তুমি আহি লোৱা, আমি ৰাতিপুৱা জেগাটো চাই ল'ম, তাৰপৰা আহি যাম, ভাতটো খাই যাবা। মই পুটুকৈ আহি আছোঁ ৰ'বা, বেছি টাইম নালাগে। বৰষুণ হ'ব যেন পাইছোঁ, কিন্তু সেইকাৰণে গৈ লওঁ পুটুককৈ। যিহেতু মোৰ গোপ্ৰ নাই গতিকে মই জাৰ্ণি দেখুৱাব নোৱাৰোঁ, গতিকে আই লাভ ট্ৰেভেল এণ্ড ফুড। চাই পাই গ'লোঁ ভাস্কৰৰ ঘৰ। এতিয়া এইটো খুলিব হ'লে এইফালে খুলিব লাগিব, কোনফালে খোলে। এইটো ভিউ ভাস্কৰৰ বেলকনিৰ পৰা। আৰু ভাস্কৰে কৈছে ইয়াৰ ওচৰতে বোলে ক'ৰবাত এটা ধুনীয়া জেগা আছে, মানে এইখিনিতে কিমান দূৰত মই নাজানো একো। আহি পালোঁ, চাহ তাহ খালোঁ আৰু এতিয়া যামগৈ সেই জেগাটোলৈকে, গৈ পেলাই দেখুৱাই আছোঁ। আহি পাই গ'লোঁ আমি সেই জেগাটো, য'ত আমাক ভাস্কৰে লৈ আহিলে। ভাস্কৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 মিনিটমানত চলালোঁ নেকি বাইকখন। মজা কিন্তু, ডেফিনেটলি কেমেৰা জাচিছ নকৰে কেতিয়াও। আৰু এতিয়া আমি অলপমান জঁপিয়াব লাগিব। ভাস্কৰ ব্লগ কৰিব নাজানো, বেয়া অকৱাৰ্ড লাগে আগতে লগত নিজৰ কথাখিনি নিজে কৈ থাকিব লাগে বাৰে বাৰে। কিবা এটা কৈ দিয়া ভাস্কৰ, বুজা নাই। ব্লগত বেলেগ মানে মানুহৰ লগত কনভাৰচেশ্যন হ'লে অলপমান ইণ্টাৰেষ্টিং হয়তো বস্তুবিলাক। কম নহয়, ঘৰৰ ওচৰতে ইমান ধুনীয়া জেগা পায়। গীতাঞ্জলি কোৱা, কেনেকুৱা লাগিলে এসপ্তাহ নতুন ঘৰত? বঢ়িয়া লাগিলে, ভাগৰ লাগিছে। অভিয়াছলি সেই শ্বিফটিং সেইবিলাকতো অলপমান প্ৰব্লেম থাকিবই। খালি মই কেমেৰা পিনে চাব পৰা নাই, কাৰণ তলত কিবা কিবি। বাট ছাডেনলি এই জেগাটো ডিস্কভাৰ কৰি অলপমান ভাল লাগিছে। কেতিয়াবা মন চোন বেয়া লাগিলে। একচুৱেলি মই ৰিচেণ্টলি মানে কি আগতে মই বনাইছিলোঁ, মই ঘৰৰ ওপৰত বহুতবিলাক ভিডিঅ' বনাওঁ, মানে ঘৰ বুলি ক'লে যিটো হেৰি। কাৰণ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যিটোত মানে মোৰ হোম টাউন দেখুওৱা হৈছিলে। এইবাৰ ভাস্কৰতে এইটো হয়তো সেইধৰণে বনাওঁতেও মানে মোৰ অলপমান ইম'চনেল ফিল হৈছিলে যে বোলে। আৰু ভাস্কৰ দেখিছে না মিউজিকটো চিলেকশ্যনটো, মানে বস্তুখিনি তোমাৰ। কাৰণ মই মিউজিকটো বিচাৰিবলৈ এটলিষ্ট এদিন চাগে মই অকল মিউজিকটোৱে বিচাৰিছোঁ, মানে মোৰ যিটো ছাবস্ক্ৰিপশ্যন আছে তাতে গৈ পেলাই। চ' তেতিয়া মই ভাবিছিলোঁ যে বোলে মই একচুৱেলি ধুবুৰীৰ পৰা বিলং কৰোঁ, মানে ধুবুৰীটো মোৰ একচুৱেল হোম টাউন হয়। কিন্তু আৰম্ভণিতে মই কেতিয়া ধুবুৰী বুলি নকৈছিলোঁ নিজকে। ভাস্কৰ মনত আছে নাই, মই নিজকে গুৱাহাটী বুলিয়ে কোৱা আছিলোঁ, মানে আগতেও হেৰি বুলি ক'লে গুৱাহাটী হ'লে তুমি মই বঙাইগাঁও বুলি কৈছিলা, তাৰপিছত গুৱাহাটী তোমাৰ আইডেণ্টিটি হ'ল। আৰু ধুবুৰী বুলি এইকাৰণে নকৈছিলোঁ কাৰণ আগতে কিবা এটা লাজ লাগিছিলে মানে ধুবুৰী বুলি ক'বলৈ। কাৰণ নাজানো মানে প্ৰথম কথা হ'ল কি, মই ধুবুৰী বেছিদিন থকাও নাই, গতিকে মই বহুত বেছি কথা নাজানো ধুবুৰীৰ, এতিয়াও নাজানো। প্লাছ আৰু চব জেগাতে কিছুমান ভাল আৰু বেয়া থাকে। মানে আমাৰ ধুবুৰী জেগাটো বুলি ক'লে বেছিভাগ মানে অভিয়াছলি অশিক্ষিত চবতছে হেৰি ষ্টেট হয়, ষ্টেটো নহয় ডিষ্ট্ৰিক্ট হয় হেৰিৰ অসমৰ। চ' তাতে কিছুমান কনচ আছে, কিন্তু আজিকালি এতিয়া প্ৰব্লেম নহয় যেনিবা। আজিকালি মই কৈ দিওঁ মানে কোনোবা কিবা সুধিলেও মানে এনেকুৱা একো হেৰি নাই আৰু এতিয়া যিটো হয় আৰু ন। কিন্তু ইয়াতে মজা এটা চিনেমেটিক কিবা এটা ল'ব পাৰিলে ভাল লাগিলেহেঁতেন। গতিকে এতিয়া মই লেন্সটো চেঞ্জ কৰিম আৰু এটা চিনেমেটিক কিবা এটা আহিব ৰ'ব আপোনালোকৰ সন্মুখলৈ। চ' বেচিকেলি মই সদায় গিয়াৰৰ কথা, মানে গিয়াৰ মানে কি কেতিয়া দামী গিয়াৰৰ কথা নকওঁ। চ' এতিয়া মই এটা বাজেট লেন্স লগাম অভিয়াছলি। এখন হ'ল 55-250, যিখন মানে একদম মজা ৰিজাল্ট দিয়া। ভাস্কৰ দামটো কিমান আছিলে? 12,000 মান আছিলে, এতিয়া চাগে অলপ বাঢ়িছেহে, 12,000 মান হয়। আৰু এইটো মোৰ ফেভৰেট লেন্স, যিটো মই এইটো কেমেৰা আজিলৈকে ইউজ কৰোঁ।
বাট এইটো কিট লেন্সো হয় একচুৱেলি এইটো ফ্ৰীও পায় মানে বহুত কেইটা ডুৱেল লেন্স কিটটো কিনিলে আপোনালোকে এই লেন্সটো ফ্ৰীও পাব কিন্তু এইটো লেন্সৰ ৰিজাল্টটো মজা মানে একদম আগৰ জেগাটোৰ পৰা আহি গ'লোঁ তাতে বেয়া আংকল এটা আহিছিলে একদম ক্ৰীপ টাইপৰ আংকল এটা সি মানে আমাক বহুতকৈ চাই আছিলে তাৰ পৰা আহি গ'লোঁ এতিয়া বেলেগ কিবা এটা জেগালৈকে আহিছোঁ আপোনালোকে যদি দেখুৱাই দিওঁ অলপমান কিবা গছ থছ থকা নিচিনা লাগিছে একো প্লেন নাছিলে এইটো ব্লগ কেনেকুৱা হ'ব মই একো নাজানো জাষ্ট খালি যদি আপোনালোকে কেইটামান ভাল ভাল চিনেমেটিক শ্বট চাব পাৰে আৰু মষ্ট প্ৰবেবলি ঘূৰি মেলি আহি পাই গ'লোঁ এতিয়া আকৌ বেলকনিৰ পৰা ভিউটো ভাল কিন্তু ভাস্কৰৰ আৰু এইটো ৱৰ্ক ষ্টেচন ইয়াতে মানে কাম কৰিব এতিয়া চিজিল কৰা হোৱা নাই অভিয়াছলি বস্তুবিলাক ঠিক ঠাক কৰিবলৈ ভাস্কৰে আৰু আই থিংক অসমীয়া ভিডিঅ'টোৰ কাৰণেতো ভালেখিনি কণ্টেণ্ট পাই আছোঁ কিন্তু এতিয়া বেলেগ এটা হিন্দী ভিডিঅ' বনাব লাগিব আনটো মানে মোৰ মেইন চেনেলৰ কাৰণে গ্ৰাফিক ডিজাইনাৰ ৰিয়েক্ট ভিডিঅ' বনাম বুলি ভাবি আছোঁ আৰু চুলি দীঘল কৰিব ল'লে চুলিৰ অৱস্থা বেয়া হৈ যায় কেমেৰা ছেট আপ কৰি পেলাই এটা গ্ৰাফিক ডিজাইনাৰ ৰিয়েক্ট ভিডিঅ' বনাম যিটো চাগে একেলগে আহিব যদি আপোনালোকে এইটো ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ মেইন চেনেলটোত গ'লে তাতে সেইটো ভিডিঅ' পাব আৰু সেইটো ভিডিঅ' কথাটো তাতে ক'ম চব ঠিকে থাকে হ'বি খালি বন্ধ হৈ নাযাবি সেইখন খিৰিকী পুৰা খুলি দিয়া নাই অলপমান মানে নাকত সোমাইছিল ল'ৰাটো ভাস্কৰৰ ঘৰৰ ছাদত আহি গ'লোঁ ঘূৰি ফুৰি আহিলোঁ খানা খালোঁ বঢ়িয়াকৈ চিকেন এতিয়াতো ছাদত আহি গ'লোঁ ছাদখন যদি আপোনালোকক দেখুৱাওঁ ওপৰৰ পৰা চিধা তলত চুইমিং পুল খালি জঁপিয়াবহে বাকী এতিয়া আই থিংক এইটো বিল্ডিং 10 নম্বৰ ফ্ল'ৰত আহিছোঁ আমি 10 নম্বৰ ফ্ল'ৰত লিফ্ট লৈ পেলাই আহিছোঁ আই থিংক এইটো চবতছে ওখ বিল্ডিং মানে মই এতিয়ালৈকে বেংগলোৰত অহাৰ ভিতৰত মানে ছাদত অহাৰ ভিতৰত আৰু অভিয়াছলি মই 25th ফ্ল'ৰলৈকে গৈ পাইছোঁ বেংগলোৰত এইটো মজা পেনোৰামা এবাৰ দেখুৱাই দিছোঁ এটা দুটা সপ্তাহ কণ্টিনিউৱাছলি ভাস্কৰৰ ঘৰত আহিলোঁ আৰু নাহোঁ সপ্তাহৰ পৰা অভিয়াছলি ভাস্কৰ খতম কৰি দিয়া এইটো তাৰে একো কৰিবলৈ নাই এইটো একদম নৰ্মেল ভ্লগ একো টেক আৱে নাই নাজানো কি হ'ব কি নহ'ব কেনেকৈ কি যদি অলপমান চাই পেলাই ভাল পালে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইটো একদম নতুন চেনেল আৰু ভাস্কৰ কি ক'ম মই এইটো যাব ঠিক আছে লগ পাম বাই বাই